আমি ভৰালী নামঘৰ যাব ওলালোঁ। ভৰালী নামঘৰলৈ ছোৱালী, এওঁ আৰু ভতিজা ল'ৰাটোৰ সৈতে একেলগে আমি গ'লোঁ। গৈ পেলাই প্ৰথমতে আমি বিষ্ণু যজ্ঞ হৈ আছিলে ঘৰৰ ওচৰতে, তাতে আমি বন্তি জ্বলালোঁ। জ্বলাই পেলাই লাহে লাহে আমি ভৰালী নামঘৰৰ ফালে গ'লোঁ। বহু দিনৰ পৰা মনতে ভাবি ৰাখিছিলোঁ শৰাই এভাগ দিম বুলি। তাকে শৰাই এভাগ দিবলৈ আজি ভৰালী নামঘৰলৈ আহিলোঁ। ভৰালী নামঘৰৰ বিষয়ে নজনা ধৰক কোনো নায়েই অসমত, সকলোৱে জানে। ইয়ালৈ বহুতো ভক্তৰ অগণন ভক্ত আহি ইয়াত সেৱা জনায়। আমি প্ৰথমতে প্ৰসাদ ভাগ কিনি ল'লোঁ, দোকানটো কাষতে থাকেই। তাৰপিছত আহি পেলাই বন্তি জ্বলোৱা জেগাত আমি বন্তি জ্বলাব আহিলোঁ। এয়া পুৰণা নামঘৰ ভাগ। আগতে ইয়াতে আমি সৰু থাকোঁতে আহি পেলাই ইয়াতে আমি চাকি বন্তি জ্বলাই প্ৰসাদ ভাগো ইয়াতে লৈছিলোঁ। আজিকালি ইয়াত চাকি বন্তি জ্বলোৱা হয় আৰু সেৱা জনোৱা হয়। কাষতে আকৌ নতুনকৈ নামঘৰ ভাগ প্ৰতিষ্ঠা কৰিলে, তাতে নাম কীৰ্তনো হয়, প্ৰসাদ ভাগো দিয়া হয়। মই এয়া বন্তি জ্বলাই লৈ পেলাই বাহিৰলৈ ওলাই আহিলোঁ। মাও এয়া বন্তি জ্বলাই আছিলে। মা আজি আমাৰ লগতে গৈছিলে নামঘৰলৈ। তাৰপিছত আমি আহি নতুন নামঘৰ ভাগত সোমালোঁ, তাত সেৱা জনালোঁ। নামঘৰ ভাগ দেখিছেনে কিমান ভাল লাগে। ইয়াত সোমালে মনটো বৰ পবিত্ৰ পবিত্ৰ অনুভৱ কৰোঁ। ইয়াত যেন কিমান ভক্ত আহে। মাঘৰ পূৰ্ণিমা দিনাখন ইমান ভক্ত, অগণন ভক্ত ইয়াত আহে বহুতো ঠাইৰ পৰা। তাৰপিছতে আমাক প্ৰসাদ ল'বলৈ ক'লে। আমি অকণমান বাহিৰৰ ফালে বহিছিলোঁ। তেতিয়া আহি পেলাই ক'লে যে আপোনালোকে লাইন হৈ বহক, প্ৰসাদ ভাগ দিবলৈ তেতিয়া সুবিধা হয়। প্ৰসাদ ভাগ ইমান ভাল লাগে খাই ইয়াত। তাৰপাছতে আমাক ক'লে আপোনালোক নুঠিব, আজি ভোগ আছে। ভোগ মানে খিচিৰি ভোগ দিছিলে। খিচিৰিটো একদম তেল, হালধি, পিঁয়াজ, নহৰু একো নিদিয়াকৈ বনোৱা ভোগ। ইমানেই ভাল লাগে খাই পেলাই। মই এতিয়া চাৰিওফালে অকণমান ভৰালী নামঘৰৰ দৃশ্যটো দেখাইছোঁ। মই ইমান ভিডিঅ' ভালদৰে কৰিব নাজানো, তথাপিও অকণমান কৰিবলৈ চেষ্টা কৰিছোঁ। গোটেই নামঘৰ ভাগ আপোনালোকক দেখাইছোঁ। বহুত মানুহ হৈছিল জানেনে। মাঘত বহুত মানুহ আহে আৰু মাঘী পূৰ্ণিমা দিনাখনতো আৰু ক'বই নালাগে, কিমান যে ভক্ত আহে ইয়ালৈ। তাৰপাছতে আমাক ভোগ খাব দিলে। ছোৱালীয়েতো বহুত ভাল পাইছিলে খাই। তাই এনেকৈ বনালে, নামঘৰত ভোগ দিলে বা কেতিয়াবা নামঘৰত ভোজ হ'লে তাই খাই পেলাই খুব ভাল পায়। এয়া ময়ো অকণমান ল'লোঁ, খালোঁ। তাৰপাছত পাতখন পেলাব আহিলোঁ। আহি পাছফালৰ পৰিৱেশটো আপোনালোকক অকণমান দেখালোঁ। ইয়াতে শৰাই দিলে কুপন ভাগ ইয়াতে লোৱা হয়। তাৰপাছতে সকলোৱে ভোগ খাই হোৱাৰ পাছত ঘৰাঘৰি যাবলৈ ওলাই আহিলে। আমিও আহিলোঁ। আহি মই অকণমান ভিডিঅ' বনালোঁ। তাৰপিছত ছোৱালীয়ে আইতাকৰ লগত ফটো উঠিলে, ময়ো উঠিলোঁ। দেউতাকে আকৌ ফটো উঠি খুব বেয়া পায়, ভিডিঅ' আগত নোলায়। তাৰপাছত আমি এয়া ঘৰলৈ গৈ আছোঁ। এয়া বেলি বহিলেই আমি লাহে লাহে ঘৰলৈ উভতিলোঁ। গধূলা নহওঁতে আমি গৈ ঘৰ পালোঁগৈ।